নমস্কাৰ বন্ধুসকল, মই নেকিব। আপোনালোকে চাই আছে নেকিব ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আমাৰ ফাইনেলি এতিয়া ষ্টক লোৱা হৈ গ'ল। মই ৰমজানৰ দুটা লিখিছিলোঁ, ৰমজানৰো হৈ গ'ল লিখা। আমাৰ দুটাৰে লিখা হৈ গ'ল। তো এতিয়া মই গা পা ধুই বহি গ'লোঁ দোকানত। তো মই অলপ দেখুৱাই দিওঁ আমাৰ এয়াৰপৰ্টৰ দোকানখন। তো আপোনালোকে চাই লওক গাইজ, এইখন আমাৰ এয়াৰপৰ্টৰ দোকান। চাই লওক গাইজ, এইখন আমাৰ 3 নম্বৰ দোকান এয়াৰপৰ্টত আছে, আপোনাৰ ব্ৰিজৰ ওচৰতে হয়। চাই লওক গাইজ, এইখনে আছে আমাৰ ইলেক্ট্ৰিকেল দোকান। যোৱাকালি আহিছিলোঁ আমি এইখন দোকানত ষ্টক লোৱাৰ কাৰণে। যোৱাকালি ৰাতি 10টা বজালৈকে আমি ষ্টক লোৱা হৈ গ'ল। তাৰপিছত মহাত গুচি গ'ল ঘৰত। তো ৰমজানৰ মই থাকি গ'লোঁ ৰাতি। আমাক ক'লেকি দুটাই কালি মিলাই ল'বা। তো আজি ফাইনেলি হৈ গ'ল মিলোৱা। তো 5খন বহি লিখা গ'ল টোটেল গাইজ আমাৰ দোকানৰ ষ্টকবোৰ। তো কালি আমি গৈ কেনে আকৌ দোকানত হিচাপবোৰ কৰিম কিমান হয়। তো এতিয়া মই আছোঁ বহি দোকানৰ ভিতৰতে। ৰমজানো আছে, মানে ইয়াত যিজন দাদা বহি সি ঘৰলৈ গৈছে, মানে কালি আহিব। তো সি আহিলে কি মই ঘৰলৈ গুচি যাম, মানে মাহীহঁতৰ ঘৰত আৰু দোকানত, সেইখন দোকানত যাম আকৌ নেক্সট দোকানত আমাৰ। তো আপোনালোকে কেনেকুৱা পালে আমাৰ এই দোকানখন চাই কেনে এবাৰ কমেণ্টত জনাব। তো মই গোটেই ফুল্লি দোকানখন দেখুৱাইছোঁ, এবাৰ বাহিৰৰখিনিও দেখাই দিছোঁ। তো এইখন আমাৰ দোকান, এইখন আছে আমাৰ এয়াৰপৰ্টৰ ওচৰত, মানে এয়াৰপৰ্টটো নাপাওঁতে আৰু গাইজ, ব্ৰিজৰ সন্মুখতে আছে। তো আছিলে এইখিনিয়ে গাইজ। আৰু মোৰ চেনেল যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। ছাবস্ক্ৰাইব বহুত কমি আছে, আপোনালোকে ছাপোৰ্ট কৰক অলপ। তো মই ডেইলি ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। এইখিনিয়ে গাইজ, তো বলক।